গাৰ্ডু ভিয়ৰি উঠা এটা ঘটনা সংঘটিত হৈছে। কেমেৰাত বন্দী হোৱা এই দৃশ্য দেখিলেই আপোনালোকৰো বুকু কঁপি উঠিব, যিটো সঁচাকৈয়ে এক শিহৰণকাৰী ঘটনা। এখন ট্ৰেইন ষ্টেচনত সম্পূৰ্ণভাৱে ট্ৰেইনখন নৰখোৱাৰ আগতেই এগৰাকী যুৱতীয়ে ট্ৰেইনখনৰ পৰা নামোতেই সংঘটিত হ'ল এই হৃদয় বিদাৰক ঘটনাটো। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত যুৱতীগৰাকীয়ে ট্ৰেইনখনৰ চেপনত যন্ত্ৰণাত চিঞৰি চটফটাই ফুৰা দৃশ্যই সকলোৰে চকু বুৱাই পেলাইছে। অৱশেষত ৰেলৱে কৰ্তৃপক্ষ আৰু ৰেল যাত্ৰীৰ সহায়ত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও যুৱতীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেয়ে ট্ৰেইনত উঠোতে আৰু নামোতে অত্যন্ত সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। ব্যুৰো ৰিপৰ্ট, আছাম 24।